আমাৰ ঘৰখন থানবান হ'ল, গোটেই অসমৰ ৰাইজে সেই বস্তুটো সেয়াই বিচাৰি আছে যে কেনেকৈ জুবিন গাৰ্গৰ দৰে এটা সত্তা এনেকৈ নোহোৱা হৈ যাব পাৰে। তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজনে। তাৰপিছতো এনেকুৱা এটা ষ্টেপ কিয় ল'ব লগা হ'ল? জীয়াই থাকোঁতেই যন্ত্ৰ কৰিলা মানুহৰ কাম, মৃত্যুৰ পাছতো উপহাৰ দিলা তুমি মানৱতাৰ ধাম। জ্বলন্ত শিখা হৈ পোহৰ বিলাই বিলাই কৰিলা অসম আলোকময়। আজি আকাশে কান্দে উচুপি, ইয়াৰ মণি হেৰাই গানৰ সাগৰ হেৰাই।